हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल आमान फ्रम आसाम और मोर नाम है आमान। बंधुসকল, আজি আমি জানিম যে এখন কি, এই যে দেখিছে এই বস্তুখন কি আৰু ইয়াৰ বিষয়ে আমি আলোচনা কৰিম আজি। মানে এখন ক্লাস 1 হয়, প্ৰথম শ্ৰেণীৰ হয় আৰু ইয়াৰ বিষয়ে আজি আমি জানিম যে এখন কি। আৰু আপোনালোকৰ ঘৰত যদি ছাত্ৰ ছাত্ৰী আছে, যদি ক্লাস 1 ছাত্ৰ ছাত্ৰী আছে, যদি ক্লাস LP স্কুলৰ আছে, হাই স্কুলৰ আছে আৰু ME স্কুলৰ যদি ছাত্ৰ ছাত্ৰী আছে, তেনেহ'লে নিশ্চয় জানিব যে এখন মানে প্ৰত্যেক ছাত্ৰ ছাত্ৰীক দিয়া হৈছে। আৰু এখন কিয় দিয়া হৈছে? এখন হৈছে ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয়া স্ব-শিক্ষণ সমল। আৰু এইখন কিয় দিয়া হৈছে প্ৰত্যেক ছাত্ৰ ছাত্ৰীক, আৰু এই বিষয়ে আজি আমি জানিম। আৰু এই ক্লাস 1 প্ৰথম শ্ৰেণীৰ এই সমলখন আজি আমি সম্পূৰ্ণভাৱে ইয়াৰ উত্তৰ মানে সমাধান কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জানে যে লকডাউনৰ কাৰণে স্কুলবিলাক বন্ধ আছিল আৰু তেনেকুৱা পঢ়া শুনা হোৱা নাছিলে। যদিও ছাত্ৰ ছাত্ৰী ঘৰত অলপ চলপ পঢ়িছে, কিন্তু সেইকাৰণেতো স্কুলত পৰীক্ষা ল'ব নোৱাৰে এতিয়া ন। আৰু সেইকাৰণে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীক 15 দিনীয়া এই স্ব-শিক্ষণ সমল প্ৰদান কৰিছে। তো বলক এতিয়া আমি ক্লাস 1 মানে প্ৰথম শ্ৰেণীৰ প্ৰশ্নখনৰ উত্তৰবিলাক আমি আজি সমাধান কৰিবলৈ চেষ্টা কৰোঁ এতিয়া। তো এইখনেই হৈছে সেইখন। ইয়াত লিখিব দিছে ছাত্ৰ ছাত্ৰীৰ নাম। ইয়াত ছাত্ৰ ছাত্ৰীৰ নাম ধুনীয়াকৈ লিখিব ছাত্ৰ ছাত্ৰী। ইয়াত শ্ৰেণীৰ নাম, ইয়াত বিদ্যালয়ৰ নাম, ইয়াত লিখিব শিক্ষকৰ নাম, ভালদৰে চাই লওক। ইয়াত লিখিব শিক্ষকৰ নাম, ইয়াত লিখিব ফোন নম্বৰ, মোবাইল নম্বৰটো লিখি দিব ইয়াত। আৰু ইয়াত লিখিব দিছে ছবি চাই নাম ক আৰু আখৰ শিকোৱা হা। তাৰমানে ইয়াত ছবি দি দিছে, ইয়াত অমিতা দিছে ছবি, ইয়াত লিখিছে, ইয়াত অমিতা বুজায় আৰু ইয়াত অমিতাৰ ছবি দি দিছে। তাৰমানে ছবিটো দেখি পেলাই অট'মেটিক সিহঁতৰ মনত আহি যাব যে এইটো অমিতা। আৰু ইয়াত লিখিছে, আম দিছে আৰু ইয়াত আমৰ ছবি দি দিছে। আৰু ইয়াত দিছে কল আৰু কলৰ ছবি দি দিছে। কল দেখাৰ লগে লগে কল মনত আহি যাব। আৰু ইয়াত ফুট দি অমিতা বনাই দিছে। তাৰমানে ইয়াত সিহঁতে মানে সৰু সৰু ল'ৰা ছোৱালীয়ে মানে ইয়াত প্ৰথম মানৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত ফুটখিনি এনেকৈ লগাই পেলাই অমিতা বনাব। ফুটখিনি লগাই অমিতা বনাব আৰু ইয়াৰ ফলত সিহঁতৰ হাতৰ যিটো লিখাৰ যিটো বেলেঞ্চ আছে, এই বেলেঞ্চটোও বাঢ়ি যাব। আৰু ইয়াত আমৰ ছবি দি দিছে আমটো মিলাবৰ কাৰণে। ইয়াত কলৰ ছবি দিছে কলটো মিলাবৰ কাৰণে। ইয়াত লিখিছে খ দি খৰম, ইয়াত খৰমৰ ছবি দি দিছে। ইয়াত লিখিছে বল, ইয়াত বলৰ ছবি দি দিছে, বলেৰে বল। আৰু ইয়াত লিখিছে লাখুটিৰ ছবি দি দিছে। আৰু এইখিনি মিলাবৰ কাৰণেও দিছে ছাইডত ফুটেৰে, দেখিছে আপোনালোকে। আৰু ইয়াত ৰং কৰিবৰ কাৰণে দিছে। ইয়াত এটা ছাইডত এটা ৰং কৰি দি দিছে আৰু ইয়াত খালী এনেকুৱা দি দিছে গড় বনাই ইয়াতে ৰং কৰিবৰ কাৰণে। আৰু ইয়াতে বক্স বনাই দি দিছে এইখিনিত বনাবৰ কাৰণে। তো যেনেকুৱা ইয়াত আছে তেনেকুৱা ইয়াত বনাব, ইয়াত যেনেকুৱা আছে ইয়াত বনাব, ইয়াত যেনেকুৱা আছে ইয়াত বনাব, ইয়াতো তেনেকুৱাই বনাব। আৰু ইয়াত দিছে ফুটবোৰ লগাব হা। এই ফুটখিনি লগাবৰ কাৰণে দিছে এনেকুৱা। মানে এইখিনি কৰিলে সিহঁতৰ হাতৰ বেলেঞ্চটো বাঢ়ি যাব, লিখাৰ যিটো অভ্যাস আছে এইটো মানে বাঢ়ি যাব, হেবিটটো বাঢ়ি যাব। আৰু ইয়াত দিছে আৰু ব আখৰ ক'ত আছে আষ্টানি মিলোৱা। ইয়াত লিখিছে, লিখিছে, ব লিখিছে। আৰু ইয়াত আছে, অমিতা বুজায়, ইয়াত হ'ব। আৰু কি বুজায়? অজগৰ, এই টানটো ইয়াতে আহিব। আৰু কি বুজায়? আপেল বুজায়, টানটো ইয়াত যাব। আৰু আৰু কি বুজায়? আৰু আম বুজায়, ইয়াত হ'ব। ইয়াৰ পৰা ইয়াত যাব আৰু ইয়াত যাব। আৰু এতিয়া কি বুজায়? বল বুজায় আৰু বগলী বুজায়। ইয়াত এটা টান আহিব আৰু ইয়াত এটা টান আহিব। তো বলক এতিয়া আমি 7 নম্বৰ পেজলৈ যাওঁ। 7 নম্বৰ পেজত আছে ক, খ আৰু ল আখৰ ক'ত আছে আষ্টানি মিলোৱা। আৰু ইয়াত আছে ক, খ, ল লিখি দি দিছে। কি বুজায়? বুজায় কল, ইয়াত টানিবৰ কাৰণে দিছে। ইয়াত কলম বুজায়, ইয়াতে আহিব। কি বুজায়? খৰাহি বুজায়, খৰম বুজায়, ইয়াতে টান যাব, ইয়াতে টান যাব। লয় কি বুজায়? লয় বুজায় লাখুটি আৰু কি লতা। গতিকে ইয়াত এটা টান আহিব আৰু ইয়াত এটা টান যাব। এতিয়া পেজ নম্বৰ 8 হ'ব। পেজ নম্বৰ 8ত কি আছে? পেজ নম্বৰ 8ত আছে ঘৰটোৰ ওচৰত গছজোপা চিন দিয়া। মানে এইটো মই ফ্ৰণ্ট কেমেৰাৰে ভিডিঅ' কৰিছোঁ, সেইকাৰণে আপোনালোকে চাগে ভালদৰে
পিকচাৰটো মানে বুজিব পৰা নাই, লেখাটো ধৰিব পৰা নাই। এতিয়া মই বেক কেমেৰাৰে দেখাই আছোঁ মানে কেনেকৈ হ'ব বস্তুটো। পেজ নম্বৰ 8ত আছে ঘৰটোৰ ওচৰত থকা গছজোপাত চিন দিয়ে। ইয়াত ঘৰটোৰ ওচৰত কোনজোপা গছ আছে, এইজোপা নে এইজোপা? নিশ্চয় এইজোপা আছে, গতিকে এইজোপাত ৰাইট চিন হ'ব। ইয়াত লিখিছে ছোৱালীজনীৰ ওচৰত থকা কুকুৰটোত ৰাইট চিন দিয়া। ছোৱালীজনীৰ ওচৰত কোনটো কুকুৰ আছে, এইটো কুকুৰ নে এইটো কুকুৰ? নিশ্চয় এইটো কুকুৰ আছে, গতিকে ইয়াত ৰাইট চিন হ'ব। ইয়াত লিখিছে কোনকেইটা টেবুলৰ ওপৰত আছে চিন দিয়ে। ইয়াৰ ভিতৰত কোনকেইটা টেবুলৰ ওপৰত আছে, ইয়াত ৰাইট চিন দিব লাগে। এই কিতাপখিনি টেবুলৰ ওপৰত আছে, গতিকে ইয়াত ৰাইট চিন হ'ব। ফুলটো টেবুলৰ ওপৰত আছে, গতিকে ইয়াতো ৰাইট চিন হ'ব। এইটো বলটো টেবুলৰ তলত আছে, এইটো টেবুলৰ তলত আছে, ইয়াত কোনো চিন নহ'ব। আৰু ইয়াত লিখিছে বৰ্ণবোৰ লিখিবলৈ শিকোৱা আহা। মানে ইয়াত যিখিনি বৰ্ণ আছে অ, আ, ক, খ, এইখিনি ইয়াত পূৰা লাইনত এই অ লিখিব দিছে, এইটো পূৰা লাইনত আ লিখিব দিছে, এইটো লাইনত ক লিখিব দিছে, এনেকৈ লিখিবৰ কাৰণে দিছে। আৰু অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক ফলি বা বহীত বৰ্ণবোৰ পুনৰ অনুশীলন কৰাব। মানে বেলেগ বহীত এইখিনি এনেকুৱা প্ৰেক্টিছ কৰাব দিছে ল'ৰা ছোৱালীক মানে। আৰু ইয়াত লিখিছে ফুটবোৰ লগ লগাই অহা। এই যিখিনি ফুট আছে এইখিনি কেনেকৈ লগ লগাব, এইটো ওপৰৰ পৰা আহিব, কাৰ্চিং দি দিছে কোনটো চিন ক'ৰ পৰা ষ্টাৰ্ট হ'ব। এইখিনি ওপৰৰ পৰা ষ্টাৰ্ট হৈ তললৈ আহিব, এইখিনি ওপৰৰ পৰা ওপৰৰ পৰা ষ্টাৰ্ট হৈ তললৈ আহিব। আৰু ইয়াত যিখিনি চিন আছে এইখিনি ইফালৰ পৰা যাব, ইয়াত যিখিনি আছে ইফালৰ পৰা আহিব, ওপৰৰ পৰা আহিব চব। এইখিনি ওপৰৰ পৰা আহিব, এইখিনি চাইডলৈ যাব, এনেকুৱা এইখিনি আহিব ইফালে, এইখিনি আহিব ইফালে, এইখিনি যাব ওপৰৰ পৰা তলফালে। গতিকে যেনেকৈ কাৰ্চিং দি আছে তেনেকৈ হ'ব। আৰু এতিয়া ইয়াত দিছে লেটছ কালাৰ, ৰং কৰোঁ আহা। ইয়াত দিছে এইখিনি ৰং কৰিবৰ কাৰণে দিছে, এইখিনি ৰং কৰিব দিব লাগে ল'ৰা ছোৱালীক। আৰু ইয়াত দিছে জইন ডটছ, ফুটবোৰ লগ লগাব আহা। ইয়াত ফুট দি দিছে, এই ফুটখিনি লগ লগাব দিছে। তাৰমানে এইখিনি কৰিলে ছাত্ৰ ছাত্ৰীৰ হাতৰ মানে বেলেঞ্চটো আহিব, লিখাৰ যিটো অভ্যাস আছে, লিখাৰ যিটো বেলেঞ্চ আছে, এই বেলেঞ্চটো আহি যাব। তাৰপিছত ধুনীয়াকৈ লিখিব পাৰিব বহীত। আৰু ইয়াত দিছে চৰাইটো ওপৰত আছে নে তলত আছে। ইয়াত যে দিছে ইয়াত চৰাইটো ওপৰত আছে নে তলত আছে, এইখিনিত ওপৰত থাকিলে ওপৰত ৰাইট চিন দিব লাগে, আৰু তলত থাকিলে তলত ৰাইট চিন দিব। গতিকে ইয়াত গছজোপাৰ ওপৰত আছে চৰাইটো, গতিকে ইয়াত ওপৰত হ'ব। ইয়াত প্লেইনৰ তলত আছে, গতিকে তলত হ'ব ইয়াত ৰাইট চিন। এইটো তলত আছে, মেঘৰ তলত আছে, তলত হ'ব ৰাইট চিন। ঘোঁৰাৰ ওপৰত আছে, ওপৰত হ'ব ৰাইট চিন। বান্দৰটো আগত থকা চিত্ৰবোৰত চিন দিয়া। এই মানে বান্দৰটো যিটো পিকচাৰত আগত আছে সেইখিনিত ৰাইট চিন হ'ব, আৰু যিখিনিত আগত নাই সেইখিনিত চিন নহ'ব। এই গছত পিছত আছে, গতিকে ইয়াত চিন নহ'ব। এইটোত আগত আছে, গতিকে ইয়াত ৰাইট চিন হ'ব, ইয়াত নহ'ব, ইয়াত হ'ব ৰাইট চিন, ইয়াত হ'ব ৰাইট চিন। আৰু এতিয়া কুৱেশ্যন নম্বৰ 14, পেজ নম্বৰ 14 হ'ব, পেজ নম্বৰ 14 হ'ব। এতিয়া ডাঙৰ আকৃতিবোৰত ৰং কৰা। ইয়াত দুটা আকৃতি দি দিছে, এটা সৰু এটা ডাঙৰ, এটা সৰু এটা ডাঙৰ। ইয়াত ডাঙৰটোত ৰং কৰিব দিছে, ইয়াত ডাঙৰটোত, এইটো সৰুটোত নহ'ব। তাৰমানে এইখিনি কৰিলে মানে ছাত্ৰ ছাত্ৰী ডাঙৰ সৰু এইবিলাক মানে পাৰ্থক্য ভালকৈ ধৰিব পাৰিব, এইবিলাক মানে প্ৰেক্টিছ কৰিলে। আৰু ইয়াত দিছে গণিবলৈ শিকোৱা আহা। 1, ইয়াত সংখ্যাত দি দিছে 1, ইয়াত আকৌ আখৰে 1 লিখিছে, আকৌ এটা হাতী দিছে। ইয়াত সংখ্যাত 2 লিখিছে, ইয়াত আখৰেৰে 2 লিখিছে, ইয়াত দুটা হাঁহ দিছে। মানে তেনেকৈ যাতে সৰু ল'ৰা ছোৱালীয়ে ভালকৈ গণনা শিকিব পাৰে, সেইকাৰণে এই ব্যৱস্থা কৰিছে। পাৰভেজ, তুমি কি খাই আছা কোৱাচোন? নাখাবা ইয়াত নাখাবা। আৰু এনেকৈ গোটেইখিনি এনেকৈ দি দিছে। য'ত 8 আছে 8টা মকৰা দি দিছে, য'ত 10 আছে 10টা দি দিছে পুতলা। আৰু ইয়াত টোকা দিছে, কি টোকা দিছে? অভিভাৱকসকলে ল'ৰা ছোৱালীক কাষত বহি গণিবলৈ আৰু লিখিবলৈ দেখুৱাই দিব। মানে অভিভাৱকসকলক কৈছে যে এইখিনি গণনাখিনি ল'ৰা ছোৱালীক কাষত বহি বহি ধুনীয়াকৈ শিকাব লাগে। আৰু ইয়াত লিখিছে সংখ্যা লিখোৱা আহা। সংখ্যা লিখোৱা আছে, ইয়াত 1 দিছে, এইটো পুৰা লাইন 1 1 1 1 এনেকৈ লিখিব লাগে। ইয়াত পুৰা লাইন 2 2 2 লিখিব লাগে, এনেকৈ গোটেইখিনি লিখিব লাগে। ইয়াত 9 9 9 9 পুৰা লিখিব লাগে। আৰু ইয়াত দিছে গণনা কৰি সংখ্যা লিখোৱা আহা। ইয়াত মানে গণিব দিছে, গণি পেলাই ইয়াত সংখ্যা লিখিব দিছে। ইয়াত 1 2 3 তিনিটা হাতী আছে, গতিকে ইয়াত 3 বহিছে। ইয়াত 1 2 3 4 5 5টা হাঁহ আছে, গতিকে ইয়াত 5 বহিব। ইয়াত এখন ৰিক্সা আছে, 1 বহিব। ইয়াত 1 2 3 4 5 6 7 8, ইয়াত 8টা গৰু আছে, ইয়াত 8 বহিব। এনেকৈ গোটেইখিনি এনেকৈয়ে বহিব, আৰু মানে যিমানটা আছে সিমানটা বহিব। এইখিনি কৰিলে মানে ছাত্ৰ ছাত্ৰীৰ গণনাৰ হেৰিটো বাঢ়ি যাব, আৰু 1 2 এনেকুৱা লিখাও শিকি যাব। তো
তো আজিলৈ ইমানেই বন্ধুসকল যদি আমাৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে এনেকুৱা মানে এইটোতো আমি প্ৰথম শ্ৰেণীৰ বিষয়ে কৈছোঁ যদি আপুনি প্ৰথমৰ পৰা ষ্টাৰ্ট কৰি দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম একদম 10 লৈকে যদি আপুনি এনেকুৱা বিচাৰে মানে মই আনসাৰখিনি কৰি দিম তেনেহ'লে মোক কমেণ্টত নিশ্চয় জনাব মই এইখিনি ধুনীয়াকৈ 1 পৰা ষ্টাৰ্ট কৰি 10 লৈকে মই এনেকৈ এটা ধুনীয়াকৈ ভিডিঅ' বনাই দিম মানে এখন এক ক্লাছৰ ওপৰত এটা ভিডিঅ' বনাই দিম তুমি কি খাই আছা ইয়াত কোৱাচোন মই কৈছোঁ ইয়াত খাব নালাগে ভিডিঅ' বনাই আছোঁ কি কৰি আছা কোৱাচোন